Hey guys, welcome back to my YouTube channel. बहुत दिनर मुरत आपनालोকৰ ওচৰত আহিলো আজি আমি এটা মণিপুৰী ডিশ বনাব মানে ভাবি আছো বনাম বুলি তা মোৰ ৰুমমেট যেহেতু মণিপুৰী হয় তাহাতি বহুত ধুনীয়া ডিশ আমাক বনাই খোৱাই কেতিয়াবা আৰু সিনজুটো আপোনালোকে এটা বহুত ফেমাস হৈ আছে হেতু সবেটো আপোনালোকে দেখিছে তো হেতু আজি আমি বনাম বুলি ভাবিছো তাহাতি এতিয়া বজাৰলৈ গল আনিবলে মই ৰুমটো সাফা কৰিলো সো তাহাতৰ কাৰণে এতিয়া ওয়েট কৰি আছিল সাহকচোন সেকিজনী আহিলে হপায় साओ आहिला क्या क्या लाया हम चुचू लाया मीमी लाया जलेबी लाया एबो बाजार কৰি আহিলে তাহাতি বহুত কিবা কিবি উঠালিছুন এয়া বাজাৰ পা আহিলে তাহাতি একিজনী সজনিকা তাই বহুত লাজ কৰে এই হৈছে মোৰ ৰুমমেট আৰু মণিপুৰী হয় এও মণিপুৰী হয় এ আমাৰ ৱালমেট হয় আৰু এজনী নিয়া হয় এও আমাৰ ৱালমেট আৰু এইখিনি বজাৰ তাহাতি লৈ আহিছে বহুত গা সবজি লৈ আহিছে ইহঁতে তাৰপিছত ইহঁতৰ কো আমি অসমীয়াৰ আৰু মণিপুৰী ইহঁতৰ ভেজিটেবলছনি নামো বেলেগ দেই তো হেতুকে আপোনালোকক দেখাই দিও এটো হৈছে আমাৰ মসুন্দৰীটো তুমি কি बोलते हो इसको टोनी हो और ये सब ये तो बा मोह न जानो दे इसको सोबरी बोलता है सोबरी और ये वाला मयाम को ओ देखिसे किमान नामবোৰ বেলেগ আমাৰ অসমীয়া আৰু হিহঁতৰ মণিপুৰী এবোৰ আৰু এটো হৈছে আমাৰ ধনিয়াটো তাহাতৰ বেলেগ নামেৰে কয় এই কি बोलते हो तुम लोग फदिगोम और इसको ना वो बोलता है नापाकी ये जो ना लहसुन का पत्ता है ये ओ एटो लहसुनर पात হয় इसमें भी इसी मणिपुर में होता है অকল মণিপুৰতে পায় বুলি কৈছে ইহঁতি সো আহক এতিয়াখিনি আমি ধুই লওঁ তাৰ পিছত ধুনিয়াকে আপোনালোকক বনাই দেখাম এটো হল ওয়াটার লিলি সিড হয় মো আজি প্ৰথমবাৰে দেখিছো বাৰু ইয়াৰ পা বলে এটো গুছাই দিলে সিডস খিনি উলাই হে আৰু ইয়াৰ লগত বলে বহুত ভাল কম্বিনেশন মানে সামাৰৰ কাৰণে বলে হে হা না बहुत अच्छा कॉम्बिनेशन है ओ यार লগত এটো বনাই পিনি এতিয়া আমি খাম আৰু এটো গুছালে মানে আপোনালোকক দেখাম আৰু हां क्या बोल इसका अंदर जो ना सीड रहते हैं ना उसको ड्राई फिश के साथ हम चटनी बनाते हैं और ये जो बॉयल बनाएगा तो बॉयल और चटनी ओ এইটো এটা আপোনালোকক গুছাই পিনি আমি দেখাম সিডস খিনি ইয়াৰ মানে ভিতৰতে আছে সো চাই থাকক এতিয়া बहुत छोटा छोटा है एक होता है बड़ा बड़ा वाला ये ट्राई अंदर का वाला खाना होता है এটো অথনি দেখাইছিল যে এটো সিডস খিনি এখিনি হয় এই গুটি এবোৰ যিবোৰ দেখিছে কলা কলা হেখিনি হৈছে সিডস আৰু হতি খাই আছে এটো বাৰু ডিফারেন্ট টেস্ট এখিনি আমাৰ এটা কাটি হৈ গল এইটা সিনজু কাৰণে হয় আৰু এটো বয়লৰ কাৰণে প্ৰথম আমি বয়ল বনাম আৰু এটো হৈছে তাহাতৰ বেসনৰ কিবা এনেকে বৰ নিচিনা বনাই থৈ দিয়ে হেতু এতিয়া আমি বয়লত দিম সো এতিয়া বয়লটো বনাই নৰ
এইখিনি এটা বইল হৈ আছে এতিয়া আমি সিঞ্জু প্ৰিপেয়াৰ কৰিম সো তাৰ কাৰণে আমি এটা কবি সবি কাটিম আৰু এইখিনি এটা বইল হ'বলৈ কাৰণে আমি ৰাখি দিম এটা হৈ গৈছে এই বৰগিটাও এটা দি দিলে তাই আৰু কালাৰটো সব কিমান মজা হৈছে আমাৰ বইল কাৰি ৰেডি এয়া আৰু আমাৰ সিঞ্জু ৰেডি এফালে খালে মৌসুমী আৱাজি ভাতটো আনিছে এটা ভাতৰ লগত এইখিনি খাম আৰু এতিয়া আৰু ৰুমটো মেছি হৈ আছে পুৰা এয়া সবে খাইছে এতিয়া ওকে সো এতিয়া আমি খাই লওঁ তাৰপিছত লগ পাম বাই বাই কৈ দে বাই বাই এতিয়া গধূলিয়ে হ'ল চাহটাও খালোঁ আমি আৰু ভিডিঅ' বনোৱা নহ'ল আৰু ভাত খোৱাৰ পিছত সো আজিলৈ ইমানেই আৰু সানডে দিনটো আমি সদায় এনেকৈয়ে পাৰ কৰোঁ গোটেইকেইজনী লগত থাকিলে ভাল লাগে ন সো তেনেকৈ আমি সদায় পাৰ কৰোঁ আৰু ভাল লাগিলে যদি ভিডিঅ'টো তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব যেতিয়া মই ভিডিঅ' দিম আপোনালোকে ন'টিফাই হৈ যাব সো আজিলৈ ইমানেই বাই